Hello everyone, মই নিমালি কাশ্যপে আপোনালোকক স্বাগতম জনাইছো নিমালি চেনেলটোলৈ আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটি ৰেচিপি ভিডিও আৰু সেইটো খুবেই সহজ আৰু মই জানো আপোনালোকক বহুত ভালদৰে বনাব পাৰিব গতিকে আহকচোন আজি ভিডিওটো মই আৰম্ভ কৰো এইখিনি মাছ আপোনালোকে যে দেখিছে মই বজাৰৰ পৰা আনি জাস্ট ধুই ললো ভালদৰে আৰু এই মাছখিনি আজি বনাবৰ কাৰণে মই প্ৰথমে এই বিলাহীখিনি হেৰি কৰিছো পেষ্ট বনাই লৈছো তাৰ পিছতে এইখিনি পিয়াজ দুটামান আছিল মই পেষ্ট কৰি লৈছো আৰু লগতে ইফালে লৈছো আদা নহৰু আৰু জলকীয়া আৰু ইয়াতে বিলাহী মই 4টা লৈছো খুবেই সহজ এই ৰেচিপিটো আপোনালোকে চাই থাকক তেতিয়া গম পাব যে মই কেনেকৈ বনাইছো আৰু এতিয়া প্ৰথমে মাছখিনিত মই নিমখ আৰু হালধিৰে সানি লম অলপ নিমখ আৰু অলপ হালধি প্ৰথমে মই সানি লম আৰু অলপ দিলো নিমখ বুলি ভাবি আছো মাছখিনি এই মাছটো কিন্তু বহুত তেল ওলায় সেইকাৰণে অলপ অলপকৈ ফ্ৰাই কৰি লওঁ আৰু মাছখিনি প্ৰায় ফ্ৰাই কৰা মোৰ হ'বই আৰু আপোনালোকে দেখিছেনে মই বহুত কম তেল ব্যৱহাৰ কৰিছোঁ জানে একেদিন ইমানে নাটনি হৈছে সেইকাৰণে সব বস্তু অলপ অলপকৈ ব্যৱহাৰ কৰিবলগীয়া হৈছে আৰু মই ভাবো আপোনালোকও এনেকৈ চলক কাৰণ ইমান খৰকৈ বস্তু ব্যৱহাৰ কৰি লাভ নাই কাৰণ আমাৰ ইমান দিন কামৰ অভাৱ সেইকাৰণে কৈছোঁ বাৰু যি কি নহওক মাছখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল এতিয়া সেই একেখিনি তেলতে মই আঞ্জাখন বনাবৰ কাৰণে লাইছো মাছখিনিটো দেখিলে ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই এই একেখিনি তেলতে দুটামান মই জিৰা দি দিলো গোটা জিৰা আচলতে সেই জিৰাখিনি দিয়াৰ পিছতে মই এখিলা তেজপাত দি দিলো আৰু তেজপাত দিলে বহুতেই ভাল লাগে গন্ধি ওলাই তাৰ পিছতে মই দি দিম বনাই থোৱা পিয়াজৰ পেষ্টখিনি মই গুটেখিনি নিদিও ইয়াতে 4 চামুচ মান ব্যৱহাৰ কৰিম আৰু মই বেছিয়ে হৈ গ'ল আচলতে পিয়াজৰ পেষ্টখিনি সেইকাৰণে মই বাকিখিনি ফ্ৰিজত থৈ দিম 4 চামুচ মান পিয়াজৰ পেষ্টখিনি দি দিলো আৰু এইখিনি ভালদৰে ভাজি লম যাতে ইয়াৰ কেঁচা গোন্ধখিনি গুচি যায় আৰু অলপ ভিতৰৰ পৰা যাতে সিজি আহে কাৰণ যিমানে পেষ্ট বনালেও আমি ভালদৰে ফ্ৰাই কৰিব লাগিব কাৰণ পিয়াজৰ কেঁচা গোন্ধ থাকিলে বহুত বেয়া লাগে খাই পেলাই সেইকাৰণে ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত অকমান হালধি দি দিছো আৰু মই তেলতে অকমান হালধি আৰু অকমান নিমখ দি দিও লাগিলে পিছত আকৌ এবাৰ নিমখ বা হালধি এড কৰো এইখিনি ভাজি হোৱাৰ পিছতে যিখিনি বিলাহী মই পেষ্ট বনাই থৈ দিছিলো সেই বিলাহীখিনি মই ইয়াতে এড কৰি যাম আপোনালোকে চাই থাকক আৰু মই নতুনকৈ শিকিছো আপোনালোকেও শিকক এতিয়া এইখিনি প্ৰায় হৈ গ'ল এতিয়া মই বিলাহী পেষ্টখিনি দিব বিচাৰিছো আৰু এই বিলাহী পেষ্টখিনিও মই গুটেখিনি দিলো আধা দি দিছো কাৰণ দুজন মানুহৰ কাৰণে বনাই আছো ইমানখিনি দিব দৰকাৰ নাই আৰু ইয়াত যেটুকা পানী ব্যৱহাৰ কৰিম অকমান পিছতে গতিকে অকমান জুল টাইপ হৈ যাব গতিকে কুলাই যাব আমাৰ কাৰণে হৈ যাব এইখিনি সেইকাৰণে এইখিনি আসলে সিজিবৰ কাৰণে ঢাকনিখন দি থৈ দিব লাগিব ঢাকনিখন উলাই কিনে চাও যে ধুনিয়াকৈ সিজি গৈছে আমাৰ বিলাহী আৰু পিয়াজৰ যিখিনি মিশ্ৰণ আছিল এতিয়া মই ইয়াৰ ওপৰত দি দিলো আদা নহৰু পেষ্ট আৰু মই এতিয়া ইয়াতে কি দিলো প্ৰথমতে পিয়াজৰ পেষ্টখিনি দিলো তাৰ পিছত বিলাহী পেষ্টখিনি দিলো তাৰ পিছত আদা নহৰু যিখিনি মছলা বটি থৈ দিছিলো সেইখিনি দিলো এতিয়া মই ইয়াতে অকমান কিনা মছলা ব্যৱহাৰ কৰিম উচত আহক তেতিয়া দেখাব এতিয়া কিনা মছলা অকমান দিম প্ৰথমে দিছো অকমান কি মছলা এইটো নামটো গৰম মছলা তাৰ পিছত অকমান ধনিয়া আৰু একদম কম ৰেড চিলি দিম কালাৰটো কাৰণে বেছি নিদিও কাৰণ মই কেঁচা জলকীয়া ব্যৱহাৰ কৰিছো এতিয়া এইখিনি ভালদৰে মিহলি কৰাৰ কৰি উঠি ইয়াতে মই অকমান পানী দিব লাগিব
এতিয়া ঢাকনিখন খুলি চাওঁ যে আমাৰ জোলখন প্ৰায় হৈ গ'ল। আচলতে মই ইয়াত পানী অকণমান আগতে এড কৰিলোঁ, কিন্তু ভিডিঅ' ক্লিপিংটো কৰা নহ'ল। আৰু পানী মই বহুতেই কম ব্যৱহাৰ কৰিছোঁ, সৰু গিলাচেৰে এগিলাচমান পানী ইয়াতে দি দিছোঁ। আৰু ইয়াতে মই দি দিম এতিয়া ভাজি থোৱা মাছ 2 পিচ, আৰু এইখিনি দিয়াৰ পিছতে আৰু 1 মিনিটৰ কাৰণে অকণমান উতল আহিব দিম। তাৰপিছত আমাৰ আঞ্জাখন হৈ গ'ল আৰু বহুতেই ইজি, গতিকে আপোনালোকেও এবাৰ বনাই চাব। সঁচাকৈ খুব ভাল লাগে খাই এনেদৰে। ইয়া দেখিলেনে আমাৰ আঞ্জাখনৰ কালাৰটো কিমান ধুনীয়াকৈ আহিছে। দেখিলেনে কিমান কম সময়ৰ ভিতৰতে আৰু অতি সহজতে কিমান ধুনীয়াকৈ মাছৰ জোল এখন বনাব পাৰোঁ। আৰু মই দেখোন কৈছিলোঁ মই ইমান ৰন্ধা বঢ়াত ভাল নহয়, গতিকে আপোনালোকেও মোৰ দৰে ট্ৰাই কৰিব পাৰিব। আৰু চাই লওক কিমান ধুনীয়াকৈ বনাইছোঁ। আৰু ইয়াত প্ৰেজেণ্টেশ্যন কৰিছোঁ অকণমান পদিনা পাত আছিলে ওপৰতে সজাই দিছোঁ, আৰু অকণমান ক্ৰীম আছিলে মাছৰ ওপৰত অকণমান সজাই দিলোঁ। বন্ধুসকল, মোৰ আজি এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকে মোক সহায় কৰক, আঁকোৱালি লওক, যাতে নতুন নতুন ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।